নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো আজিৰ আমাৰ এইটো ভিডিঅ'ত এইমছ BSc নাৰ্ছিং অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স তাৰ BSc নাৰ্ছিঙৰ কৰ্চৰ কথা আলোচনা কৰিম। ইয়াৰে এক্সাম ডেট কেতিয়া বা এপ্লিকেশ্যন ফৰ্ম কেতিয়ালৈকে মুকলি হ'ব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি, ফিজ বা অসমৰ কাৰণে কিমানটা চিট আছে বা কলেজ কি কি আছে, সকলোবিলাক তথ্য আলোচনা কৰিম। তো ইয়াৰে এক্সাম ডেটটো মুকলি কৰি দিছে। তো লাষ্ট ইয়াৰ আছাম BSc নাৰ্ছিং আৰু এইমছৰ BSc নাৰ্ছিঙৰ ডেটটো ছেমে হৈছিলে। তো এইবাৰনো এইমছৰ BSc নাৰ্ছিঙৰ ডেট কেতিয়া দিছে সেইটো আলোচনা কৰিম। তো এইমছৰ BSc নাৰ্ছিঙৰ ডেটটো অফিচিয়েলি ঘোষণা হৈছে, কিন্তু এপ্লিকেশ্যন ফৰ্ম এতিয়ালৈকে মুকলি হোৱা নাই। তো এপ্লিকেশ্যন ফৰ্ম কেতিয়ালৈকে মুকলি হ'ব পাৰে এইবিলাক তথ্যৰ ভিডিঅ'টো জনাম, স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু আপোনালোকে আছাম BSc নাৰ্ছিং বা SSUHSৰ BSc নাৰ্ছিঙৰ ডিটেইলছ ভিডিঅ' দিয়া আছে। তো এপ্লিকেশ্যন ফৰ্ম হৈ গ'ল, তাৰপিছত নিট লাগে নে নাই, সকলোবিলাকৰ ডিটেইলছ ভিডিঅ' আছে। তো প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, সকলোবিলাক ভিডিঅ' চাই ল'ব। তো এইমছে BSc নাৰ্ছিং, তাৰপিছত পষ্ট বেচিক BSc নাৰ্ছিং বা পেৰামেডিকেল কৰ্চ অফাৰ কৰে। তো নাৰ্ছিঙৰ আণ্ডাৰত BSc নাৰ্ছিং আৰু পষ্ট বেচিকটো আহি যায়। তো MSc হয়, সেইটো বেলেগ এক্সাম হয়। তো এইমছ BSc নাৰ্ছিঙৰ আণ্ডাৰত BSc নাৰ্ছিং আৰু মেইনলি পষ্ট বেচিকটো চাব পাৰে আপোনালোকে। তো ইয়াৰে এক্সামটো কণ্ডাক্ট কৰাই এইমছে, তো অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স। তো আমাৰ ৱেবছাইটত সকলোবিলাক ডিটেইলছ দিয়া আছে। তো নেক্সট এক্সাম লেভেল, এইটো নেশ্যনেল লেভেলৰ এক্সাম হয়। তো কৰ্চকেইটা কি কি অফাৰ কৰে অলৰেডি কৈ দিয়া হৈছে। তাৰপিছত নেক্সট এপ্লিকেশ্যন মোড, তো এপ্লিকেশ্যনটো অনলাইনৰ থ্ৰুদি হয় আৰু এক্সাম মোড তো কম্পিউটাৰ বেছ বা অনলাইন মোডত হয়। তো এতিয়া BSc নাৰ্ছিঙৰ এক্সাম ডেট, তো এক্সাম ডেটটো আপোনালোকৰ অফিচিয়েল ৱেবছাইটৰ পৰা চেক কৰি ল'ব পাৰিব। অফিচিয়েল ৱেবছাইটত অফিচিয়েলি দিয়া আছে। তো নৰ্মেল BSc নাৰ্ছিং, BSc অনাৰ্ছ নাৰ্ছিং, যিটো নৰ্মেল BSc নাৰ্ছিং আছে, তো সেইটোৰ ডেটটো হৈছে জুনৰ 1 তাৰিখে। তো জুনৰ 1 তাৰিখে BSc নাৰ্ছিঙৰ এইমছ BSc নাৰ্ছিঙৰ এক্সামটো হ'ব। তো বহুতে কনফিউজ হৈ যায় যে এইটো অসমৰ BSc নাৰ্ছিঙৰ 1 তাৰিখে হ'ব পাৰে। তো এইটো অসমৰ BSc নাৰ্ছিঙৰ কাৰণে নহয়, এইটো এইমছ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স, মানে অল অভাৰ ইণ্ডিয়াৰ BSc নাৰ্ছিং। নেক্সট BSc পষ্ট বেচিক নাৰ্ছিং, তো পষ্ট বেচিক নাৰ্ছিঙৰ ডেটটো হৈছে জুনৰ 21 তাৰিখে। তো নেক্সট এইমছ BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম কেতিয়ালৈকে মুকলি হ'ব। তো লাষ্ট ইয়াৰ সম্ভাৱনীয়তা থাকে 5 মাৰ্চ তাৰিখে মুকলি হৈছিলে। তো এইবাৰ 2025ত এতিয়ালৈকে এইমছ BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম মুকলি হোৱা নাই। তো এইমছ BSc নাৰ্ছিঙৰ ফৰ্ম মাৰ্চৰ মাহতে ৰিলিজ হ'ব। তো মাৰ্চৰ 2-3 দিন পিছতে ইয়াৰে ৰিলিজ হৈ যাব। তো এতিয়ালৈকে অফিচিয়েল এনাউন্সমেণ্ট কৰা নাই। তো যেতিয়া অফিচিয়েল এনাউন্সমেণ্ট কৰে আমাৰ চেনেলত বা হোৱাটছআপ গ্ৰুপত আৰু ৱেবছাইটত দি দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে আমাৰ লগত কানেক্ট হৈ থাকিব, লিংকবিলাক ডেছক্ৰিপশ্যনত থাকিব, হোৱাটছআপ আৰু টেলিগ্ৰাম সকলোতে জইন হৈ ল'ব। তো এপ্লিকেশ্যন ফিজ এণ্ড ৰেজিষ্ট্ৰেশ্যন ফিজ, তো লাষ্ট ইয়াৰৰ ক্ষেত্ৰত প্ৰথমতে চাই লওঁ। তো এপ্লিকেশ্যন ফিজটো বেছি চেঞ্জ নহয়, তো লাষ্ট ইয়াৰতটো আপোনালোকে হিচাপ কৰি থ'ব পাৰে। জেনেৰেল বা আনৰিজাৰ্ভৰ কাৰণে যিটো এপ্লিকেশ্যন ফিজ সেইটো হৈছে, তো এইটো হৈছে 2000 টকা জেনেৰেল, আৰু এইটো আনৰিজাৰ্ভৰ কাৰণে। OBCৰ কাৰণে হৈছে এইটো 2000 টকা। নেক্সট SCৰ কাৰণে এইটো 1600, 1600। নেক্সট EWSৰ কাৰণেও 1600। ফিজিকেলি হেণ্ডিকেপ পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটিৰ তাৰ লগত ফিজ নাই। তো OBC আৰু জেনেৰেলৰ কাৰণে এইটো ফিজ বহুত হোৱা দেখা যায়, 2000 টকা। তো মোড অফ পেমেণ্ট, আপোনালোকৰ পেমেণ্টটো অনলাইনত থ্ৰুদি কৰিব লাগিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং এইবিলাক UPI একচেপ্ট হয়। তো এতিয়া BSc নাৰ্ছিং কৰ্চৰ কাৰণে ইয়াতে এইমছ BSc নাৰ্ছিঙত কেৱল ফিমেল কেণ্ডিডেটহে দিব পাৰে। তো যিটো পেৰামেডিকেল আছে সেইটো সকলোৰে কাৰণে হয়, কিন্তু BSc নাৰ্ছিংটো এইমছ BSc নাৰ্ছিংটো কেৱল ফিমেল কেণ্ডিডেটৰ কাৰণে হয়। তো টোটেল ইয়াতে প্ৰায় 17খন কলেজ আছে, আৰু 17খন কলেজৰ লাষ্টৰ কলেজখন হৈছে গুৱাহাটী। তো গুৱাহাটীৰ কাৰণেও ইয়াৰে চিট কেপাচিটি আছে, পুৰা কেটেগৰী ৱাইজ চিট কেপাচিটি দিয়া আছে। প্ৰথমতেতো এইমছ দিল্লী আছে, এইমছ দিল্লীত 96টা। তো আপোনালোকে কেটেগৰী ৱাইজ কিমানটা চিট আছে এইবিলাক চাই ল'ব। তো আমাৰ ৱেবছাইটৰ এইটো পষ্টৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা সকলোবিলাক ডিটেইলছ চেক আউট কৰি ল'ব পাৰিব। নেক্সট ভাটিন্দা 16টা, তো ভূপাল 19টা, ভুৱনেশ্বৰ 75, বিবিনগৰ 60, বিলাসপুৰ 40, দুগৰা 60, ইয়াতে এনেকৈ আছে। আৰু পাটনাতো আছে, ঋষিকেশত 100টা। নেক্সট গুৱাহাটী 16টা,
সৰি 60টা 60 তো কেটেগৰী ৱাইজ আনৰিজাৰ্ভৰ কাৰণে 25 নেক্সট এইটো 1 2 হৈছে আনৰিজাৰ্ভৰ ফিজিকেলি হেণ্ডিকেপৰ ইডব্লিউএছৰ কাৰণে 5টা নেক্সট অবিচিৰ কাৰণে 16টা তো ইয়াতে যিখিনি চিট ৰিজাৰ্ভেশ্যন আছে সেইখিনি এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছৰে গভৰ্ণমেণ্টৰ যিমান ৰিজাৰ্ভেশ্যন সেইখিনিয়ে আছে তো এতিয়া এইমছ বিএছচি নাৰ্ছিঙৰ এক্সামৰ ওপৰত চাই লওক ডিউৰেশ্যন অফ এক্সাম এইটো এক্সাম 120 মিনিটৰ হয় মানে 2 ঘণ্টা এক্সাম মোড কম্পিউটাৰ বেছ টেষ্ট মানে কম্পিউটাৰত হ'ব আৰু বহুতে সুধে যে আমি কম্পিউটাৰ নাজানো বা আমাৰ ঘৰত কম্পিউটাৰ নাই তো ঘৰৰ পৰা এক্সামটো দিব পাৰিম যে তেনেকুৱা নহয় তো আপোনালোকৰ এক্সাম চেণ্টাৰ দি দিব যিটো এক্সাম চেণ্টাৰ দিয়ে সেই এক্সাম চেণ্টাৰটোত কম্পিউটাৰ থাকে সেই কম্পিউটাৰত দিব লাগিব আৰু যদি আপোনালোকে কম্পিউটাৰ নাজানে তেনেহ'লে ইমান হেভি ইয়াতে কাম নালাগে কেৱল কম্পিউটাৰটো অন কৰিব লাগিব তেওঁলোকে শিকাই দিব তো চেণ্টাৰত শিকাই দিয়ে কম্পিউটাৰটো অন কৰি তাতে আপোনালোকে কিবা ছাবমিট এনেকৈ ক্লিক কৰি গ'লে হয় তো কুৱেশ্যন ফৰ্মেট মাল্টিপল চইচ কুৱেশ্যন আহিব টোটেল মাৰ্ক 100 থাকিব নিগেটিভ মাৰ্কিং এটা নিগেটিভ মাৰ্কিং আছে 1/3 ফৰ ইনকাৰেক্ট এনসাৰ 1/3 মানে লাইক এটা কুৱেশ্যনত এইটো এটা এক্সাম্পলৰ কাৰণে আপোনালোকক দেখাই দিছো তো যেটা কুৱেশ্যনত 3 মাৰ্ক আছে তেনেহ'লে 1/3 হ'লে ইয়াৰে 1 মাৰ্ক মাইনাছ 1 মাৰ্ক নিগেটিভ হ'ব এটা এটা মাৰ্কক 1 নম্বৰ আছে তো 1 নম্বৰ থাকিলে ইয়াতে মাইনাছ পাব আপোনালোকে 0.33 কিবা সামথিং হ'ব তো এইটো আপোনালোকে 100 দিব এনেকৈ ডিভাইড কৰি ল'ব তো ইয়াতে 1/3 মাইনাছ মাৰ্ক আছে তো ইয়াতে এইখিনি এক্সপ্লেইন কৰা আছে আপোনালোকে চেক কৰি ল'ব পাৰিব তো শিডিউল অফ এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ ইটছ কোৰ্স তো এইখিনি দিয়া আছে 2 ঘণ্টাৰ কুৱেশ্যন পেপাৰ আৰু মাল্টিপল চইচ কুৱেশ্যন তো নেক্সট কুৱেশ্যন কি আহে তো ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু জেনেৰেল নলেজ এটা ফিজিক্সৰ পৰা কিমান আহে ফিজিক্সৰ পৰা 30 মাৰ্ক আহিব তাৰপিছত কেমিষ্ট্ৰিৰ পৰা 30 মাৰ্ক আহিব নেক্সট বায়োলজিৰ পৰা 30 মাৰ্ক আৰু জেনেৰেল নলেজৰ পৰা 10 মাৰ্ক টোটেল 100 মাৰ্ক থাকিব ফিজিক্স 30 কেমিষ্ট্ৰি 30 বায়োলজি 30 আৰু জেনেৰেল নলেজ 10 টোটেল 100 তো যদি আপোনালোকে বিএছচি নাৰ্ছিঙৰ কাৰণে ই বুক ল'ব খোজে তেনেহ'লে আমাৰ ই বুকখিনি ল'ব পাৰে তো আমাৰ ই বুকখিনি মেইনলি অসম বিএছচি নাৰ্ছিঙৰ কাৰণে হয় তো অসম বিএছচি নাৰ্ছিঙৰ কাৰণে হ'লেও এইমছৰ বিএছচি নাৰ্ছিঙৰ কাৰণেও কভাৰ হৈ যাব কিন্তু অসম বিএছচি নাৰ্ছিঙতকৈ এইমছ বিএছচি নাৰ্ছিঙৰ কুৱেশ্যন হাৰ্ড হয় তো এইমছ বিএছচি নাৰ্ছিঙৰ কাৰণে আপোনালোকে যথেষ্টখিনি পঢ়িব লাগিব তো আমাৰ ই বুকখনত ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এণ্ড ইংলিছ গ্ৰামাৰৰ এমচিকিউ টাইপৰ কুৱেশ্যন আনচাৰ হ'ব ইয়াতে 4000তকৈ অধিক এমচিকিউ টাইপৰ কুৱেশ্যন আনচাৰ আছে লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া আছে তো তাৰে পৰা আপোনালোকে বাই কৰি ল'ব পাৰিব তো নেক্সট হৈ গ'ল এইমছ বিএছচি নাৰ্ছিং চিলেবাছখিনি আপোনালোকক জনাই দিলোঁ তো ইয়াতে চিলেবাছখিনি ডিটেইলছখিনি দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব তো আৰু চিলেবাছখিনি ক্লাছ 11 আৰু 12 দুয়োটাৰ পৰাই আহে তো আপোনালোকে দুইখিনিয়ে চাব লাগিব ক্লাছ 11 আৰু 12 তো এক্সামৰ কাৰণে বেছি দিন নাই আপোনালোকে প্ৰিপাৰেশ্যন যদি ষ্টাৰ্ট কৰা নাই এতিয়াৰ পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক আৰু আপোনালোকে এক্সামৰ কাৰণে ৰিভিজনটো মেইন হয় তো আপোনালোকে ই বুক পঢ়ে মেইন বুক পঢ়ে তো ৰিভিজন দিবই লাগিব তো আপোনালোকে যদি এনচিইআৰটি বা AHSECৰ মেইন বুকখিনি পঢ়ে তেনেহ'লে মেইন বুকখিনি কমপ্লিট কৰাৰ লগতে আপোনালোকে ৰিভিজন দিব লাগিব তো ৰিভিজন দিলে আপোনালোকে গম পাব যে কিমানখিনি কুৱেশ্যন মনত আছে বা কিমানখিনি পাৰিব তো আপোনালোকে যিহৰ থ্ৰুদি পঢ়ে ই বুক ল'লেও হওক বা আপোনাৰ মক টেষ্ট আছে মক টেষ্ট ল'লেও ৰিভিজনটো দিব বা ডাবল বা ট্ৰিপল ইয়াৰে মক টেষ্ট দিব পাৰিব তো এইমছ বিএছচি নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম প্ৰথমতে ইনিচিয়েট অনলাইন ৰেজিষ্ট্ৰেশ্যন তো এইটো ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকক পাছত কেনেকৈ সেইটো ডিটেইলছত দেখাই দিম তো আপোনালোকে ইয়াতে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাৰপিছত এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব তাৰপিছত আপোনালোকৰ ইয়াতে ডকুমেণ্টবিলাক আপলোড দিয়াৰ পিছত লাষ্টৰ ফালে আপোনালোকৰ এটা RUC কোড থাকে তো RUC কোডটো আপোনালোকে ফাইনেল ৰেজিষ্ট্ৰেশ্যনত লাগিব তো RUC কোডটো লাগে আপোনালোকক সেইটো আপোনালোকক কেনেকৈ RUC কোড পায় সেইবিলাক জনাই দিম তো ইয়াতে দিয়া আছে ৰিজাৰ্ভেশ্যন অফ চিট তো চিট ৰিজাৰ্ভেশ্যন OBCৰ কাৰণে 27% SCৰ কাৰণে 15% নেক্সট STৰ কাৰণে 7.5 EWSৰ কাৰণে 10% তো ইয়াতে চিট ৰিজাৰ্ভেশ্যনখিনি এইখিনি হৈ গ'ল এতিয়া এইমছ বিএছচি নাৰ্ছিঙৰ এক্সাম চেণ্টাৰ তো অসমৰ কাৰণে ইয়াতে এক্সাম চেণ্টাৰ থাকে নে নাই হয় অসমৰ কাৰণে ইয়াতে এক্সাম চেণ্টাৰ থাকে তো আপোনালোকে অসমতে ইয়াৰে এক্সাম চেণ্টাৰ বা অসমতে ইয়াৰে এক্সাম দিব পাৰিব তো এক্সাম চেণ্টাৰ অসমৰ কাৰণে আছে গুৱাহাটী আছে তো কেৱল অসমৰ কাৰণে এইটোৱে আছে গুৱাহাটী
তো ইয়াতে কোডো আছে। তো যেতিয়া অনলাইন এপ্লাই কৰে আপোনালোকৰ এক্সাম চেণ্টাৰটো গুৱাহাটী দি দিব। নেক্সট পাটনা আছে, ৰায়পুৰ আছে, চণ্ডীগড় আছে, দিল্লী আছে, বাংগালোৰ। তো এইবিলাক আছে। তো এইবিলাক আপোনালোক নালাগে। তো কেৱল আপোনালোকে অসমৰ কাৰণে গুৱাহাটীতে চিলেক্ট কৰিব। নেক্সট অফিচিয়েল নটিচ। তো এই বছৰৰ কাৰণে অফিচিয়েল নটিচ ৰিলিজ নাই কৰা, লাষ্ট ইয়েৰৰ পৰা চাই ল'ব পাৰিব। তো অফিচিয়েল ৱেবছাইটৰ লিংকটো আমাৰ ৱেবছাইটত দিয়া আছে। তো ক্লিক কৰাৰ পিছত অফিচিয়েল ৱেবছাইটলৈ ৰিডাইৰেক্ট কৰিব। তো এইটো হৈছে এইমছ BSc নাৰ্ছিঙৰ অফিচিয়েল ৱেবছাইট। তো ইয়াতে যি ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট আছে, ইয়াতে ইয়াৰে যি ইনফৰমেশ্যন বুলেটিন আছে সেইখন আহি যাব। তো নেক্সট আপোনালোকৰ যদি আমাৰ ইবুকখিনি লোৱা নাই, আমাৰ ইবুকখিনি লৈ ল'ব পাৰিব। হোৱাটছআপৰ থ্ৰুদিও ইবুকখিনি লৈ ল'ব পাৰিব। তো এই ভিডিঅ'টোত এইমছ BSc নাৰ্ছিঙৰ এটা ফুল ইনফৰমেশ্যন বা টোটেল কি আছে বা কোৰ্চ ক'ত আছে এই সকলোবিলাক তথ্য দিবলৈ চেষ্টা কৰিলোঁ। তো যিমান পাৰি সিমানখিনি ইয়াতে কভাৰ কৰিলোঁ। কিবা সুধিব লগা থাকিলে আমাক ইনষ্টাগ্ৰাম বা ইমেইলৰ জৰিয়তে বা হোৱাটছআপৰ জৰিয়তে সুধি ল'ব পাৰিব। তো লিংকবিলাক ডিছক্ৰিপশ্যনত থাকিব। আৰু নেক্সট টপিকৰ ওপৰত কিহৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব। যেতিয়া এইমছ BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম মুকলি হয় আমাৰ চেনেলত আৰু ৱেবছাইটত দি দিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ।